আজি প্ৰশ্ন এনেকুৱা হ'ব এটা শব্দত প্ৰকাশ কৰা এটা শব্দ বুজিছে বুজিলো আৰম্ভ কৰোঁ আমি আৰম্ভ কৰা সৰুতে যে ব্যাকৰণত পঢ়িছিলোঁ কোৱা সহজৰ পৰা ষ্টাৰ্ট কৰোঁ যাৰ মূৰত চুলি নাই টপা পা টপা শুদ্ধ উত্তৰ ধান থোৱা ঘৰক কি বুলি কয় ভঁৰাল ভঁৰাল শুদ্ধ উত্তৰ কেইটা সুধিব 5টা সুধিম যাব দিছে 5টা দুটা পাঁচটা যদি গোটেইকেইটা পাৰোঁ তেতিয়াহ'লে আমি কি পাম ফ্ৰী আৰু গোটেই ফ্ৰী ৰাইট যোনে এটা চকুৰে দেখা নাপায় কণা কণা অন্ধ অন্ধ নহয় দুইটা চকুৰে নেদেখিলে অন্ধ দুটা চকুৰে নেদেখিলে অন্ধ কণা কণা বুলি সেইকাৰণে আমি এটা সুধিলো না এটা চকুৰে নেদেখা কণা কণা সম্পূৰ্ণ ৰাইট এনচাৰ ফুল নুফুলাকৈ গুটি হোৱা গছ ফুল নুফুলাকে গুটি হোৱা গছ হয়। বনৌষধি মই কি এইটো হেৰি এক মিনিট ফুল নুফুলাকৈ গুটি হোৱা গছ ফুল নুফুলাকৈ গুটি হোৱা গছ ঔষধি গছ। ঔষধি গছ ঔষধি কি ঔষধি 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 গছ ঔষধি কি ঔষধি বনৌষধি। বনৌষধি। নাম ক'ব লাগিব এটা শব্দত প্ৰকাশ কৰিব লাগিব ন এটা শব্দত প্ৰকাশটো কৰিলোৱে বনৌষধি বনৌষধি ৰং কি হ'ব শুদ্ধ উত্তৰটো আচ্ছা ভাবো ৰ'ব টাইম কিমান আছে টাইম আছে বাৰু গোটেই ফুল দিনটো নুফুলাকে ফুল নুফুলাকৈ গুটি হোৱা গছ গুটিও হয় হয় ফুল নুফুলে ফুলে নুফুলে গুটি হয় ফুল কোৱাহে তিনিজনৰ মাজত কোৱা দীপাবা তাকে ভাবি আছো ৰবা সন্মুখতে আছে এওঁতো হেৰিতে আছে সেইকাৰণে ভণ্টি ভাবি আছো ভাবি টাইমে হ'ব গুগলত চাৰ্চ কৰি লওঁ নেকি গুগলত চাৰ্চ কৰিলে হেৰি নাপায় নাপায় ফ্ৰীটো নাপায় ফ্ৰী টিপটো নাপায় ন গুগলত চাৰ্চ কৰিলে ফ্ৰীটো এইটোতে নাপায় মাৰ খালো নহয় আমি ফুল নুফুলাকে গুটি হোৱা গছ ফুল নুফুলাকে গুটি হোৱা গছ আছেতো গুটি হয় নাৰিকল গছ নাৰিকল গছৰ ফুল হয় ন ৰং ৰং টাইমটো আছে ৰং হ'লেও টাইম ধৰি দিয়াটো নাই 3বাৰ চান্স আছে আমাৰ কেইটা চান্স গ'ল এটা গ'ল দুটা আছে দি পাবা এবাৰ মই ভাবি আছো আপুনি কওক পাঁচ নালাগে আমাক ফ্ৰী ৰেঞ্জ 5 দিলো 5 দিলে জালুক নালাগে ফ্ৰী বোলে উত্তৰটো কি জালুক বনস্পতি সেইয়াইতো ঔষধি মানে বনস্পতি ঔষধিৰ বেলেগ এটা মানে যেনেকে সমৰ্থক হয় যে ঔষধি অব্লিক বনস্পতি তাৰমানে এতিয়া মই কেনেকে বুজাম সমৰ্থক শব্দ বুলি ক'লে যেনেকা প্ৰকাণ্ড আৰু এটা ডাঙৰ এইটো আমাৰতো শুদ্ধ হৈছে দীপাবাই প্ৰথমতে কৈছে ঔষধি মানে বনস্পতি এইটো আমি ৰাইট পাব লাগে এইটো ৰাইট এইটো নহয় বনস্পতি মানে ঔষধি আৰু এটা নাম থাকে যেনেকে প্ৰকাণ্ড ডাঙৰ মই এতিয়া বুজাই দিলো না প্ৰকাণ্ড বুলি ক'লেও ডাঙৰ বুলি ক'লেও প্ৰকাণ্ড এইটো আমি ৰাইট পাব লাগে বা বেলেগ কোৱা আৰু এইটো বাৰু এইটো ৰাইট আমাৰ এইটো 50-50 তুমি ভাবিছা যদি বাৰু 50-50 কৰিছো ইয়াৰ অব্লিক বেলেগ এটা তুমি দিব পাৰা মমো খাব লাগিব আজি তুমি ঠিক আছে এইটো কিন্তু তুমি শুনিব পাৰা মই এইটো ৰেকৰ্ড হৈ আছে ন ৰেকৰ্ড ৰবা তাক নহয় বস্তুটো মানে এইটো বাৰু আমাৰ এইটো ক'ব বিচাৰিছো এইটো সলনি এইটো তাৰমানে তেওঁ 50 হৈছে আমাৰো 50 হৈছে ন আমাৰ মতে আমি শুদ্ধ তেওঁৰ মতে আমি ভুল তেওঁতো শুদ্ধ এইটো ক্লিয়াৰ কৰিব লাগিব এতিয়া নেক্সট যোৱা ইয়াৰ সলনি বেলেগ কুৱেশ্যন দিবা এতিয়া ইণ্ডিকেটৰ মাৰিলৈ বাচ্চালৈ ক'লৈ গৈ আছে ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতাজনীক কি বুলি কয় বুজুৰ্গা এই নহয় মানুহৰ ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতাজনী হকাৰ ইংৰাজীত হকাৰ ৰং এনচাৰ নহয় এতিয়া ঘৰে বিক্ৰী কৰা হেৰিয়ালাই হয় তিৰোতাজনী তিৰোতাজনী ফেৰিয়ালি অসমীয়া হিন্দী হেৰি চলিলে হ'ল বুজি পালেই হ'ল আৰু ইংলিছটো ক'লোৱে ফেৰিয়ালা ঘৰে ঘৰে তুমি চিঠি বিলোৱা ক'ব লাগিছিলে ঘৰে ঘৰে কোনে বস্তু নিবিলাই দেখোন বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা মানুহক ঘৰে ঘৰতো মতা মানুহ বস্তু বিক্ৰী কৰে কি বুলি কয় ন
ফেৰিয়ালা বুলিয়ে কয় মাইকী মানুহজনীকো হেৰিয়ে ফেৰিয়ালি ক'ব বুলিয়ে কওঁ। ফেৰিৱালী স্ত্ৰীলিংগত হ'ব ন তোমাৰ মতে কি? ওমেন ফেৰিৱালী হ'ব কি শুদ্ধ অসমীয়াত পোহাৰী বুলি কয় পোহাৰী আমিতো পোহাৰী পোহাৰী বুলি কয় মানে শুদ্ধ অসমীয়াত বুজিছো এনেও মানে পোহাৰী। ফেৰিয়ালা বুলি ক'লেও শুদ্ধই হয় তুমি আমাক এনেকুৱাকে কনফিউজ হৈছা তুমিও ক'লে আমিও কনফিউজ তাৰপিছত গ'লে 5টা গ'লে এটা নোৱাৰিলে সেইটো আৰু শুদ্ধ দিছে এইটো নোৱাৰিলে এইটো 5টা গ'লে 5টা গ'লে টিপটো ফ্ৰী নালাগে বাৰু ইমান দূৰলৈ যাম কিবাটো পাম। ম'ম' পাম বাৰু আৰু এটা আছে নাই 5টা হৈ গ'ল 5টা হৈ গ'ল নেকি